মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আৰম্ভ কৰিব বিচাৰিছোঁ ক্লাছ 3 ব্লুমছ 1ৰ লেচন নম্বৰ 5 দ্য হেয়াৰ এণ্ড দ্য টৰ্টইজ। ইয়াৰ অতি সহজকৈ অসমীয়া অনুবাদ কৰিবলৈ ওলাইছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব। গতিকে দেৰি নকৰি ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। লেচন 5 দ্য হেয়াৰ এণ্ড দ্য টৰ্টইজ। দ্য হেয়াৰ মানে হৈছে শহাপহু আৰু টৰ্টইজ মানে হৈছে কাছ। গতিকে ইয়াত আমি শহা আৰু কাছৰ কাহিনীটো পঢ়িম। ইয়াত প্ৰথমতে দিছে লুক এট দ্য পিকচাৰ্ছ এণ্ড এনচাৰ দ্য কুৱেশ্যনছ গিভেন বিল'। কৈছে তলৰ ছবিবোৰ চাওক আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়ক। ইয়াত মানে কিছুমান ছবি দিয়া আছে, এইবোৰ দেখিছা। এই ছবিবোৰক কি কৰিব, আমি কোনে কি খেলিছে মানে আমি সেইটো ক'ব লাগে। ইয়াত দেখিছা ইহঁতি ৰিং খেলি আছে, চকা লৈ খেলি আছে, ইহঁতি লুডু খেলিছে, ইহঁতিতো পিঠু বুলি কৈ এইটো খেলিছে, ইহঁতি টেকেলি ভঙা খেলিছে, এওঁলোকে ফুটবল খেলিছে আৰু এওঁলোকে বেডমিণ্টন খেলিছে। ইয়াত প্ৰথমতে কুৱেশ্যন কেইটামান দিছে। হুইচ গেমছ আৰ চিলড্ৰেন প্লেইং? প্ৰথম প্ৰশ্নটো সুধিছে শিশুৱে কোনবোৰ খেল খেলি আছে। ইয়াত শিশুৱে কি খেলি আছে? ফুটবল খেলিছে, বেডমিণ্টন খেলিছে, লুডু খেলিছে, চকাৰ খেল খেলিছে, টেকেলি ভঙা খেলিছে। গতিকে ইয়াৰ আনচাৰটো মই ধুনীয়াকৈ লিখি ৰাখিছোঁ। ইয়াৰ আনচাৰটো হ'ব দ্য চিলড্ৰেন আৰ প্লেয়িং লুডু, ফুটবল, বেডমিণ্টন, ব্ৰেক থ্ৰ', টেগ এণ্ড হুইল ৰলিং। এইটো প্ৰথমটোৰ এনচাৰ এইটো। নেক্সট এটা দিয়া আছিলে হুইচ গেম ইন দ্য পিকচাৰ উড ইউ লাভ টু প্লে? যে ছবিখনত কোনটো খেল খেলি বেছি ভাল পায়। তোমালোকে নিজৰ ইচ্ছামতে খেলটো লিখিব পাৰা। কোনোবাই ধৰা ফুটবল ভাল পোৱা, কোনোবাই বেডমিণ্টন ভাল পোৱা, কোনোবাই টেকেলি ভঙা ভাল পোৱা, কোনোবাই লুডু ভাল পোৱা। তোমালোকৰ ইচ্ছা অনুসৰি যি মন যায় তাক লিখিবা, মানে যোনে যিটো খেল ভাল পোৱা। মই এনচাৰটো লিখি থৈছোঁ মোৰ মতে। মই লিখি থৈছোঁ যে আই উড লাভ টু প্লে ফুটবল ইন দ্য পিকচাৰ। মই ছবিখনত থকা কোনটো খেল ভাল পাওঁ বুলি কৈছোঁ? ফুটবল। গতিকে মই ফুটবল লিখিছোঁ। তোমালোকে তাত ছবিখনত থকা যিকেইটা খেল আছে তাৰ ভিতৰত এটা তোমালোকে লিখি দিলে হ'ব। নেক্সট দিছে হোৱাট ইজ ইয়ৰ ফেভাৰেট গেমছ? তোমাৰ প্ৰিয় খেল কি সুধিছে। গতিকে যিহেতু মই লিখিছোঁৱেই মই ভাল পাওঁ ফুটবল, গতিকে মোৰ ফেভাৰেট গেমছ হ'ব ফুটবল। উইথ হুম ডু ইউ লাইক টু প্লে? তুমি কাৰ সৈতে খেলি ভাল পোৱা? সেইটো সুধিছে। অবভিয়াছলি তোমাৰ ফ্ৰেণ্ডৰ সৈতে খেলি ভাল পাবা, গতিকে এইটো ফ্ৰেণ্ড লিখি দিবা। এতিয়া আমি কাহিনীটোৰ মাজলৈ যাওঁ, ইয়াৰ অসমীয়া আলোচনা কৰিম। লেটছ ৰিড দ্য ষ্টৰি। কাহিনীটো পঢ়োৱা হওক। প্ৰথম ছবিখনত দেখিছা হাবিত এহাল কি আছে? কাছ আৰু শহা আছে। প্ৰথমতে দিছে ওৱান্স আপন এ টাইম ইন এ গ্ৰীণ ফৰেষ্ট। কি কৈছে? এসময়ত এখন সেউজীয়া হাবিত দেয়াৰ লিভ এ হেয়াৰ। এটা শহাপহুৱে বাস কৰিছিল। হি ৱাজ ফ্ৰেণ্ড টু এ টৰ্টইজ। আৰু এটা কি আছিল? কাছৰ বন্ধু আছিল। কাৰ বন্ধু আছিল? শহাৰ বন্ধু আছিল। নেক্সট কি দিছে? ওৱান ছানি ডে। এদিন ৰ'দ দিছিলে আৰু ৰ'দৰ দিনত দ্য হাৰী চেলেঞ্জ হিজ ফ্ৰেণ্ড টৰ্টইজ টু এ ৰেচ। কি হ'ল? এদিন মানে দুপৰীয়া ৰ'দত কি কৰিলে? শহাপহুটোৱে নিজৰ বন্ধু কাছটোক দৌৰৰ বাবে কি কৰিলে? প্ৰত্যাহ্বান জনাইছিল, চেলেঞ্জ দিছিল। দ্য হাৰী ৱাজ ছুইফ্ট। কি কৰিলে? শহাপহুটো দ্ৰুতগতিত আছিল। হি থ্ৰ'ড হি কেন উইন দ্য ৰেচ ইজিলি। দ্য টৰ্টইজ একচেপ্ট দ্য চেলেঞ্জেছ। আৰু তেওঁ ভাবিছিল যে তেওঁ সহজেই দৌৰত কি হ'ব? জয়ী হ'ব। যিহেতু কাছ লাহে লাহে যায়, শহা পূৰা খৰকৈ যায়, দ্ৰুতগতিত যায়, সেইটো কাৰণে শহাই ভাবিলে যে মই এই খেলখনত কি হ'ম? জয়ী হ'ম। তাৰপিছত কি কৰিলে? আৰু কাছটোৱে সেই প্ৰত্যাহ্বানটো যোনটো চেলেঞ্জ দিছিলে সেই চেলেঞ্জটো কি কৰিলে? গ্ৰহণ কৰিলে, একচেপ্ট কৰিলে। নেক্সট দিছে দ্য হাৰী হেড ইনভাইটেড অল দ্য এনিমেলছ টু দ্য ৰেচ। কি কৰিলে? শহাপহুটোৱে সকলো জীৱ জন্তুক দৌৰলৈ মাতিছিল। ৱেন দ্য ৰেচ বিগিন। কি হ'ল? দৌৰ আৰম্ভ হ'ল। দ্য হাৰী ৰান এজ ফাষ্ট এজ হি কুড। তেতিয়া কি হ'ল? দৌৰ আৰম্ভ হ'ল আৰু শহাপহুটোৱে যিমান পাৰে বেগেৰে দৌৰি গ'ল।
After some time, he looked back and could not see the tortoise. তাৰপিছত কিছু সময়ৰ পিছত কি হ'ল, পিছলৈ ঘূৰি চালে যে কাছটো সি দেখা পোৱাই নাই। So he took a nap under a shady tree. তাৰপিছত সি কি কৰিলে, গতিকে সি কি কৰিলে, এজোপা গছৰ ছাঁ তলত কি কৰিলে, শহাপহুটো শুই থাকিলে, টোপনি গ'ল, শুলে আৰু তাতে কি হ'ল, টোপনি গ'ল। While the hare was sleeping, the tortoise moved steadily until he reached the finish line. আৰু শহাপহুটো শুই থকাৰ সময়তে কাছটোৱে ফিনিচিং লাইন পোৱালৈকে অবিৰতভাৱে কি কৰিলে, গতি কৰি থাকিলে। শহাটোৱে ভাবিলে কাছটো যিহেতু লাহে লাহে আহিছে, সেই লাইনটো পোৱালৈকে, মোৰ ওচৰত পোৱালৈকে কি কৰোঁ, মই শুই লওঁ। আৰু সি শুই থাকোঁতেনেই কাছটো তাৰ সেইফালে সাৰি গ'ল আৰু সি কি কৰিলে, সি য'ত মানে গেমটো এণ্ড হ'ব, সমাপ্ত হ'ব, সেই তাত কি হ'ল, কাছটো অবিৰতভাৱে তাত পাবলৈ কি হ'ল, গতি কৰি থাকিলে। তাৰপিছত কি হ'ল, hours later, the hare wake up and started looking for his friend. কিছু ঘণ্টাৰ পিছত শহাপহুটোৱে কি কৰিলে, সাৰ পাই তাৰ বন্ধুটোক বিচাৰিলে, চালে। He rushed to the finish line and saw the tortoise waiting with a big smile. সি লৰালৰিকৈ ফিনিচিং লাইন পালেগৈ, কোন পালেগৈ, এই কাছটো ফিনিচিং লাইন পালেগৈ আৰু দেখিলে যে কাছটো ৰৈ আছে আৰু এটা ডাঙৰ হাঁহি মাৰি। গতিকে আমি ইয়াৰ পৰাই ইয়াকে বুজিলোঁ যে প্ৰয়োজনতকৈ অধিক যদি আত্মবিশ্বাসে কি হয়, মানুহক কেতিয়াবা হাৰি যোৱাৰো চান্স থাকে। গতিকে ভিডিঅ'টো আজিলৈ ইমানেই। মোৰ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। বাই বাই। নেক্সট আমি কি আলোচনা কৰিম, এক্টিভিটিজখিনি আলোচনা কৰিম। ভিডিঅ'বোৰ কণ্টিনিউকৈ চাই যাব। গতিকে বাই বাই।